আজিৰ দিনত একেবাৰে মিনিমাম খৰচত কোনখন সিম আপোনালোকে চলাব পাৰিব বা কোনখন সিম চলালে আপোনাৰ মান্থলি খৰচটো একেবাৰে কম হ'ব, লগতে আপোনাৰ ইনকামিং আউটগোয়িং দুয়োটাই এক্টিভ থাকিব। আজিৰ ভিডিঅ'ত এই বিষয়ে আলোচনা কৰিম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে বহুতে মোক সুধিছে বা জানিব বিচাৰিছে যে বৰ্তমান সময়ত একেবাৰে কম মেইনটেনেন্স খৰচত কোনখন সিম আপোনাৰ বাবে ভাল হ'ব বা কোনখন সিম যদি আপুনি চলায় তেন্তে আপোনাৰ মিনিমাম যিটো খৰচ আছে সেই খৰচটো কম হ'ব। জিঅ'ৰ বাহিৰে যদি আপোনালোকে বেলেগ আইডিয়া এয়াৰটেল, ভোডাফোন যি সিম চলাই আছে সেই প্ৰত্যেকখন সিমত অতি কমেও মিনিমাম 35 টকা এটা পাৰ মান্থ ৰিচাৰ্জ কৰিব লাগিব, অকল সিমখনৰ আউটগোয়িং আৰু ইনকামিং দুয়োটা এক্টিভ কৰি ৰাখিবৰ কাৰণে। এনে ক্ষেত্ৰত আপোনালোকে কোনখন সিম চলাব বা কোনখন সিম চলালে আপোনালোকৰ বেছি ভাল হ'ব, গতিকে এইখিনিত মই আপোনালোকক ক'ম। যদি আপোনালোকৰ অঞ্চলত আপোনাৰ আশে পাশে BSNL নেটৱৰ্ক আছে আৰু BSNL নেটৱৰ্কে আপোনাৰ ঘৰত পায় বা আপোনাৰ ওচৰতে আছে, তেন্তে আপুনি আপোনাৰ বৰ্তমানৰ সিমখন আপুনি BSNL পৰ্ট কৰিব পাৰে বা বৰ্তমান একেবাৰে মিনিমাম মেইনটেনেন্স খৰচ যিটো আছে সেইটো হ'ল অকল মাত্ৰ BSNL সিম। কাৰণ BSNL সিমত প্ৰতি 3 মাহৰ মূৰে মূৰে মাত্ৰ এবাৰ 17 টকা ৰিচাৰ্জ কৰিলে হৈ যায়, কিন্তু বাকী যিবিলাক সিম আছে সকলো সিমত আপুনি সিমখন কলৰ কাৰণে বা ডাটাৰ কাৰণে ইউজ কৰক বা নকৰক, আপুনি প্ৰত্যেক মাহত অতি কমেও 35 টকা এটা ৰিচাৰ্জ কৰিব লাগিব। কিন্তু যদি আপুনি BSNL এখন ইউজ কৰে তেন্তে প্ৰত্যেক মাহত কোনো ধৰণৰ ৰিচাৰ্জ কৰিবলগীয়া নহয়। অকল 3 মাহৰ মূৰে মূৰে আপোনালোকে মাত্ৰ 17 টকা এটা ৰিচাৰ্জ কৰিলে আপোনাৰ সিমখনৰ ইনকামিং প্লাছ আউটগোয়িং দুয়োটাই এক্টিভ থাকিব। BSNL সিমৰ আন এটি প্লাছ পইণ্ট হ'ল BSNL নেটৱৰ্ক আপোনাৰ ঘৰৰ ওচৰত নাথাকে বা টাৱাৰটো দূৰত থাকে, ইয়াৰ পিছতো আপুনি নেটৱৰ্কৰ কভাৰেজ পাই থাকিব, কাৰণ BSNLৰ নেটৱৰ্কৰ যিটো কভাৰেজ এইটো অন্যান্য নেটৱৰ্কতকৈ যথেষ্ট বেছি। ইয়াৰ পিছত BSNLৰ যিটো মিনিমাম মেইনটেনেন্স খৰচ আছে পাৰ মান্থ সেইটো একেবাৰে কম আৰু এক্সট্ৰা কোনো চাৰ্জ নাই। আপুনি 3 মাহৰ মূৰে মূৰে মাত্ৰ 17 টকা ৰিচাৰ্জ কৰিলে আপোনাৰ সিমখনৰ ইনকামিং আউটগোয়িং দুয়োটা এক্টিভ হৈ থাকিব। আপোনালোক যিসকলে মোক সুধিছে যে বৰ্তমান কোনখন সিম একেবাৰে কম খৰচত বা একেবাৰে মেইনটেনেন্স খৰচ কম সেই সিমৰ বিষয়ে, তেন্তে আপোনাৰ যদি BSNL নেটৱৰ্ক আপোনাৰ ঘৰৰ ওচৰত আছে বা BSNLৰ সুবিধা আছে, তেন্তে আপোনাৰ বৰ্তমানৰ সিমখন BSNL পৰ্ট কৰিব পাৰে। ইয়াত হ'ব কি, আপোনাৰ সিমখনৰ যিটো মিনিমাম মান্থলি কষ্ট আছিল সেইটো একেবাৰে কমি আহিব আৰু মাত্ৰ 17 টকাত আপোনাৰ সিমখন 3 মাহলৈকে আপুনি এক্টিভ কৰি ৰাখিব পাৰিব। গতিকে আজি এই সৰু এটা আপডেট আছিল। আপোনালোক কেইজনমানে মোক ইতিমধ্যে প্ৰশ্ন কৰিছিল বা মোৰ পৰা জানিব খুজিছিলে, সিহঁতৰ কাৰণে কৈছোঁ। একেবাৰে কম খৰচত চলাব পৰা এখন সিম হৈছে বৰ্তমান BSNL। জিঅ'ৰ বাহিৰে মনত ৰাখিব কথাটো, জিঅ'ৰ বাহিৰে একেবাৰে মিনিমাম কষ্টত, একেবাৰে মিনিমাম খৰচত এখন সিম যদি চলাবলগীয়া হয় আজিকালি অকল ইনকামিঙৰ কাৰণে বা অতি কম ইউজৰ কাৰণে, তেন্তে আপোনালোকে BSNL ইউজ কৰিলে নিশ্চয় সুফল পাব বা আপোনাৰ খৰচটো একেবাৰে কম হৈ আহিব। এয়া আছিল আজিৰ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক বা আপোনাৰ সহযোগীসকলৰ লগত কথাটো শ্বেয়াৰ কৰিলে সিহঁতৰ কাৰণে এটা সুবিধা হ'ব। তেন্তে আজিলৈ আহিছোঁ, আকৌ এটি নতুন বিষয় লৈ নতুন সময়ত দেখা হ'ব। টিল দেন, গুড বাই এণ্ড টেক কেয়াৰ।